হেল্ল' এভৰিৱান। বিয়াৰ ছিজন আহিলে এটাই ফূৰ্তি মনত, খানা আৰু ঢেৰ খানা। এয়া মোৰ বিউটিফুল ফ্ৰেণ্ডজনীৰ বিয়াত মোৰ মা আৰু মই আহি উপস্থিত হ'লোঁ। চাওঁ আহকচোন কি খানা খালোঁ তাতে। এয়া ষ্টাৰ্টাৰত পানী পুৰি খাইছোঁ। এয়া পানী পুৰি খাওঁতে কোনে কিমানটা খাব পাৰে সেয়া কম্পিটিশ্যন নহয় দিয়ক। কোনে কিমান ডাঙৰকৈ মুখখন মেলিব পাৰে সেয়াহে কম্পিটিশ্যন। এটা খাই ভাল লগাৰ পিছত আৰু এটা ল'লোঁ। খাই ভাল লাগিলে, কিন্তু আৰু নেখাওঁ, নহ'লে পেটত জেগা নাথাকিব নহয় মেইন কৰ্ছৰ কাৰণে। পিছত এয়া বেবী কৰ্ণ ল'লোঁ অকণমান, খাই চালোঁ কেনেকুৱা। ভাল লাগিলে, ভালেই আছিল। তাৰপিছত এয়া অকণমান খাই চালোঁ বোকা চাউল আৰু দৈ মিঠৈৰ লগত। এয়া কফি খালোঁ মা আৰু মই লগ হৈ। তাৰপিছত এয়া জিলাপি আৰু পাস্তাও আছিলে, বাট আমি নাখালোঁ আৰু। আহকচোন চাওঁ এতিয়া মেইন কৰ্ছত কি আছিলে। এয়া কি বুলি কয় মই নাজানো দিয়ক। এয়া মা আৰু মই এনেকৈ যাই আছোঁ বুফেত খানা ল'বলৈ। এয়া বেঙেনা ভাজি ল'লোঁ। তাৰপিছত এয়া নান। তাৰপিছত অকণমান আগবাঢ়ি গৈ এয়া ভেজিটেবল পোলাও আছিলে। এবাৰ দিয়াৰ পিছত ক'লোঁ আৰু অকণমান দিবলৈ, তাৰপিছত দিলে। তাৰপিছত এয়া আছিলে দাল মখনি। আৰু অকণমান আগবাঢ়ি যোৱাৰ পিছত এয়া দিলে মিক্স ভেজ। মিক্স ভেজ খাই মোৰ বহুত ভাল লাগে। আপোনালোকে ভাল পায়নে নাপায় ক'বচোন। এয়া দিলে মলাই কোফতা। তাৰপিছত এয়া আছিলে পনীৰ মখনি গ্ৰেভি। এয়া লৈ তাৰপিছত ডেজাৰ্ট দুটামান ল'লোঁ। গোলাপ জামুন আছিলে ডেজাৰ্টত, আৰু ৰসমলাই আছিলে, আৰু কিবাকিবি আছিলে। প্লেটখনত জেগা নোহোৱা দেখি আমি পিছত ল'ম বুলি এই দুটা লৈয়ে গুচি আহিলোঁ খাবলৈ। আহক এতিয়া ফাৰ্ষ্ট বাইট লৈ চাওঁ কেনেকুৱা লাগে। এয়া দাল মখনি আৰু ভেজ পোলাও খাইছোঁ, বহুত টেষ্টি আছিলে, বহুত টেষ্টি। তাৰপিছত এয়া মলাই কোফতা লৈ এটা বাইট লৈ চাওঁ আহক। একেবাৰে হেভেন, বহুত টেষ্টি। চামুচেৰে খালে পেট নভৰে বাৰু, কিন্তু সকলোৱেচোন চামুচেৰে খাইছে সেইকাৰণে খাব লগা হৈছে। মেইন কোৰ্চ শেষ হোৱাৰ পিছত আহকচোন এতিয়া ডেজাৰ্টখিনি ট্ৰাই কৰোঁ। ডেজাৰ্টত ফাৰ্ষ্টত আছিলে ৰসমলাই। আপোনালোকে ৰসমলাই খাই ভাল পায়নে নাপায় মোক ক'বচোন কমেণ্ট কৰি। মই কিন্তু বহুত ভাল পাওঁ দেই। একেবাৰে যিমানখিনি গাখীৰ আছিলে চব খাইছোঁ তাতে। ৰসমলাইৰ পিছত এয়া ফ্ৰুট কাষ্টাৰ্ড খাই চাইছোঁ অকণমান। ফ্ৰুট কাষ্টাৰ্ড মই সিমান এটা ভাল নাপাওঁ যদিও এনেই অকণমান টেষ্ট কৰি চাইছোঁ। চামুচত ডেজাৰ্ট উঠোৱা ষ্ট্ৰাগলৰ কাৰণে এটা ছাবস্ক্ৰাইবটো ডিজাৰ্ভ কৰোঁ ন মই। আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব দেই চেনেলটো। তাৰপিছত এয়া খাইছোঁ গোলাপ জামুন। গোলাপ জামুনটো বহুত টেষ্টি আছিলে। বাৰু নেক্সট ভিডিঅ'ত লগ পাম, আজিলৈ আহোঁ, বাই।